তো হে গাইছ এতিয়া মই বৰ্তমান ঘৰৰ পৰা ওলাইছোঁ ওলাই কিনে আপোনাৰ উপস্থিত হৈছোঁ তামোলবাৰী বোলা পিকনিক স্পটটো তো আজি আপোনালোকক দেখাই আছোঁ এটা পিকনিক স্পট যিটো এটা ফেমাছ পিকনিক স্পট বহুতে নাজানে হয়তো তো যিসকলে নাজানে আজি আপোনালোকক দেখাই আছোঁ তো চাই থাকক তো গাইছ আমি বৰ্তমান উপস্থিত হৈছোঁ সেই তামোলবাৰী বোলা জেগাটো এইটো মানে এটা ছিজনেল পিকনিক স্পট হয় আপোনালোকে কিছুমানে চাগে নামটো শুনিছে আৰু যিসকলে শুনা নাই বা দেখা নাই তেওঁলোকক আজি দেখাবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান আমি উপস্থিত হৈছোঁ জেগাটোত তো এইফালে দেখা পাইছে কি ধুনীয়া এটা মানে এইটো এটা ডাঙৰ কি হয় এইটো হ্ৰদ নে পুখুৰী কিবা এটা কয় এতিয়া পুখুৰী হয় চাই লওক আপোনালোকে ইমান ধুনীয়া এটা পাহাৰ এটা আপোনাৰ বিভিন্ন প্ৰজাতিৰ চৰাই কিছুমান আহে এটা ছিজনত বা গধূলি সময়ত হয়তো আহিব পাৰে তাৰ শব্দ শুনা পায় ধুনীয়া আৰু এটা নেচাৰেল ক'ৰবাৰ পৰা আহে আপোনালোকে দেখা পাইছে এইফালে ব্ৰহ্মপুত্ৰখন অলপ দেখি আছে ভালকৈ দেখাইছোঁ আপোনালোকক তো এতিয়া দেখা পাইছে বহুতো খেজুৰৰ গছ আছে আপোনালোকে জানেই চাগৈ খেজুৰ বা মোমাই তামুলী যোনটো আছে আপোনাৰ তাৰে আপোনাৰ এইবিলাক গছ আছে বহুত আছে আগৰ ফালে বহুত আছে তো হেই গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ এইটো হ'ব ভ্লগ 5 তো আজি উপস্থিত হৈছোঁ তামোলবাৰী বোলা জেগাটোত বহুতে চাগে নামটো শুনিছে যিসকলে শুনা নাই নামটো তো তেওঁলোকক আজি দেখাবলৈ চেষ্টা কৰিম যে তামোলবাৰী এটা ধুনীয়া পিকনিক স্পট হয় এতিয়া ব্ৰহ্মপুত্ৰৰ পানী যিহেতু অলপ বাৰিষাৰ দিন তাৰ কাৰণে অলপ ভৰি আছে তো শিল চিল এইবিলাক ধুনীয়া ঠাণ্ডা দিনত আপোনাৰ শিল চিল এইবোৰ দেখা যায় তো আজি আপোনালোক যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ দেখাবলৈ আপোনালোকে দেখা পাইছে মোৰ বেকত কিমান ধুনীয়া এটা জেগা নেচাৰেল কিমান পাহাৰ চাহাৰ আছে এটা ধুনীয়া এটা পুখুৰী ডাঙৰ পুখুৰীৰ নিচিনা আছে আৰু ইয়াতে শুনা মতে আগতে বোলে বাঘ চাগ ওলাইছিল তো আজিকালি এইবিলাক নাই এতিয়া চাইপলাইন বহাই আপ টু ডেট কৰি দিলে জেগাটো তো এই পাইপ দেখাই পাইছে আৰু আপোনালোকে চাগে নিশ্চয় নটিচ কৰিছে যে ডাঙৰ পাইপ আছে তো দেখাই আছোঁ অলপ পিছত এই পাইপ যাই আগত এটা ডাঙৰ কিবা এটা খান্দিছে মানে তো এই পাইপ লাইন যাই আপোনাৰ বহুতো দূৰ দূৰণিত মানে তো সেই গাইজ ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান আপোনালোকে দেখা পাইছে কি ধুনীয়া কিন্তু পানী যিহেতু অলপ বাঢ়িছে তাৰ কাৰণে শিল চিলবিলাক আপোনালোকে দেখা নাপাব পাৰে এয়া গৈছোঁ তোমালোকে দেখা পাইছে বৰ্তমান আহি পালোঁ উপস্থিত হৈছোঁ তামোলবাৰী বোলা জেগাটোত তো ঠাণ্ডাৰ দিনত বহুত মানুহ ইয়ালৈ পিকনিক খাবলৈ আহে তাৰ কাৰণে আমিও আহোঁ মাজে সময়ে মানে অলপ মনটো ফ্ৰেছ হ'বলৈ আহোঁ তো আপোনালোকক দেখাই আছোঁ তামোলবাৰীৰ শ্বটটো চাই লওক দেখা পালে কি ধুনীয়া এটা পুখুৰী ডাঙৰ এইটো জিল বুলি কয় নে হ্ৰদ বুলি কয় নে পুখুৰী নাজানো বহুত ডাঙৰ মানে তো এতিয়া দেখা পাইছে এই পাইপ লাইনৰ আপোনালোকক দেখাবলৈ যিহেতু মই আগতে কৈছোঁ যে লাইনটো যাই তাতে এটা হয়তো ৰিফাইন কৰা নহ'লে তেনেকুৱা ধৰণৰ কিবা এটা বনাই আছিল তো আপোনালোকক দেখাই আছোঁ গাইজ দেখা পালে তামোলবাৰীৰ ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ শ্বটটো তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত আৰু যিসকলে ইয়ালৈ আহিছে পিকনিক খাব বা ফুৰিব তো জনালে নিশ্চয় ভাল পাম যিসকল আহিছে তো ইয়াত দেখাই পাইছে এইটো আপোনাৰ কিবা এখন নাও আছে ইয়াতে হয়তো কিবা কাৰেণ্ট উৎপন্ন কৰা বা তেনেকুৱা ধৰণৰ কিবা বা খোৱা পানী যোগান ধৰা তেনেকুৱা ধৰণৰ কিবা নাও আছে তো দেখা পাইছে এইবিলাক পাইপলাইন আছে ইমান ডাঙৰ পাইপলাইন আছে তো চাই থাকক ব্লগটো আৰু আগৰ ভ্লগত যিসকলে কমেণ্ট কৰিছে লাইক কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ মই সকলো ভ্লগতে কওঁ এনেকৈ কাৰণ যিহেতু আপোনালোকে ইমান মৰম দিছে নতুন চেনেল এটা 100 ছাবস্ক্ৰাইবাৰ হ'বলৈ বেছি নালাগে আৰু 5টা নে 6টা লাগে তো আপোনালোকে যোনে নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন তো হেই গাইজ মই ঘূৰি থাকোঁতে আপোনালোকে দেৱেন্দাৰ নামটো নিশ্চয় শুনিছে তো দেৱেন্দা এইখিনি জেগাৰ বিষয়ে বহুত জানে তেওঁ মানে এইখিনি জেগাৰ বহুত নলেজ আছে তো আজি তেওঁক দেখাবলৈ মানে ক'বলৈ অনুৰোধ জনাইছোঁ তেওঁ জেগাখিনিৰ নাম যাতে ভালকৈ কৈ দিয়ে আৰু মানে এতিয়া কি ঘটিছিল আগতে সেইবিলাকো যিখিনি জানে তেওঁৰ মুখেৰে আপোনালোকে শুনি লওক 2014-15 কাহিনী তেতিয়া ফাৰ্ষ্ট মানে মই
তামোলবাৰীত অহা আৰম্ভ কৰিছোঁ। এই এতিয়া কথা ক'লে হ'ব, এতিয়া কেনেকুৱা? হেৰি চৰি গাইছ, অলপমান মানে মিষ্টেক হৈ গ'ল। দে কওক, কি জানে? ইমান নাজানো। হেৰি আপুনি জবৰদস্তি কিয় কৰিছে? কওক জবৰদস্তি হৈ আছে এইটো মই কম কওক হে মই দৰ্শক ৰখি আছে, কওক ইমান নাজানো তো কথা ক'ব দিছো। মই এইবিলাক নকৰো। তামোলবাৰী তো যিহেতু তেওঁ মানে জানে বাই, কিন্তু অলপ ভয় খাইছে। তেওঁক অলপ মৰমেৰে বুজাই কিনে যদি পাৰো ক্লিপটো লগাই দি আছো। তেওঁ কি কয় মানে কিবা কিবি বকিব আৰম্ভ কৰে। তো আপোনালোক ময়ে কৈছো এইটো এটা ধুনীয়া পিকনিক স্পট, সকলোৱে জানে, সেইখিনি বহুতবাৰ ক'লো। তাৰ কাৰণে এটা দেখাই পাইছে কি ধুনীয়া মানুহ চানুহ অহা যোৱা কৰি আছে। আৰু এটা পৰিৱেশটো চাওক, কিমান ৰ'দ দি আছে, তথাপিও গছৰ ছায়াৰ কাৰণে কিমান ধুনীয়া মানে এটা বতাহ আছে আৰু ঠাণ্ডা লাগি আছে। তো সেইকাৰণে কওঁ যিমান পাৰে গছ ৰুবলৈ, যিহেতু 5 জুন আহি আছে। তো এইবাৰ আমিও চেষ্টা কৰিম যিমান পাৰোঁ গছ ৰুবলৈ। যোৱা বছৰো কিছু গছ ৰুইছিলোঁ, তো সেইবিলাক গছ আমাৰ ঘৰৰ ওচৰতে আছে। আপোনালোকক দেখাম বাৰু নেক্সট ভ্লগত, মানে গছ কেইজোপা 1 বছৰৰ ভিতৰত কিমান ডাঙৰ হ'ল। কৃষ্ণচূড়া আৰু তেনেকুৱা, সেইটো আপোনাৰ বাজেট ল'ব বুলি আমাৰ যিহেতু শ্বৰ্ট ফিল্ম কৰা চেনেল এটা আছে, সেই চেনেলটোৰ থ্ৰু দি মানে 5 জুনৰ তাৰিখে আমি বহুত গাঁৱৰ বহুতো মানে ল'ৰা ছোৱালীও আছিল, ডাঙৰখিনিও আছিল। মানে আমি ঠেলা এখন লৈছোঁ, তাতে মানে এখন নাৰ্চাৰী আছে, তাৰে ওচৰৰ পৰা যিখিনি পাৰোঁ আনিছোঁ, বা যোনে যেনেকৈ মেনেজ কৰিব পাৰে তেনেকৈ ধুনীয়া গছৰ পুলি, কৃষ্ণচূড়া, ৰাধাচূড়া আৰু ফুল চুল, এনেকুৱা নিম গছ, এনেকুৱা ধৰণৰ বহুতো মানে বনৌষধি বা এনেকুৱা ডাঙৰ ডাঙৰ গছ কিছুমান আনিছোঁ। আনি কেনে যোৱা বছৰ ৰুইছিলোঁ। তো আপোনালোক নেক্সট ব্লগত দেখাবলৈ চেষ্টা কৰিম সেই গছখিনি কিমান ডাঙৰ হ'ল এতিয়া। তো ৰুব লাগে, সকলোৱে গছ ৰুব লাগে, যিহেতু মানে জানেই সকলোৱে, এইটো আৰু ক'ব নালাগে। গছ থাকিলে আমি থাকিম, আমি থাকিলে গছ থাকিব। আমি থাকিলে গছ নাথাকে, সেইটো কাটি দিয়ে, সেইটোৱে ভুল কৰিব নালাগে। তো গছ থাকিলেহে আমি থাকিম, সেইটো সকলোৱে জনাটো উচিত বুলি মই ভাবোঁ। আৰু হয়তো আগতকৈ মানুহখিনিয়ে আজিকালি গছ চছ এইবিলাক বৃক্ষৰোপণটো বহুতো মানে ক্ষেত্ৰত চবেই সকলোৱে কৈ থাকে বৃক্ষৰোপণ কৰিব লাগে। সেইটো হিচাপত বহুতখিনি হৈছেও আজি। তো আমি যাতে আৰু বৃদ্ধি কৰিব পাৰোঁ সেইটোৱে চেষ্টা কৰিম। তো গাইজ, অকল 5 জুন বুলিয়ে নহয়, মানে গছ তেনেকুৱা ডেট নাথাকে যে 5 জুন তাৰিখে আমি ৰুব লাগে। তো গছ যেতিয়াই মন যায়, জুন তাৰিখে হওক, সেইবিলাক চাব নালাগে, যেতিয়াই পায় য'তে পায় ধুনীয়াকৈ ৰুই দিব লাগে। আৰু যাতে গছটো ৰুলেই নহ'ব, তাৰ কাষত মানে বাউণ্ডাৰী এটা দিব লাগে, যে সেউজীয়া এনেকুৱা যে দি দিয়ে যে বেৰাৰ নিচিনা, যাতে গৰু হওক ছাগলী হওক তেনেকুৱা ধৰণে খাব নোৱাৰে গছজোপা। অন্ততঃ অলপমান ওখ হোৱালৈকে তেনেকৈ অলপ বেৰা চেৰা দি ৰাখিব লাগে। তো 5 জুন বুলি কোনো কথা নাই, মানে গছ যেতিয়াই পাৰে তেতিয়াই ৰুব লাগে। তো গাইজ, আমি বৰ্তমান তামোলবাৰীৰ পৰা ওলাই কেনে এতিয়া গৈ আছোঁ। আপোনালোকক দেখাবলৈ গৈ আছোঁ, পাইপলাইনবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ চাইডে চাইডে গৈ আছে। তো বতাহৰ চান্স চাগৈ আকৌ আহি আছে, যিহেতু মাইক নাই। তো আপোনালোকক কৈছিলোঁ যে খেজুৰৰ গছ আপোনালোকে দেখা পাইছে চাগৈ, খেজুৰৰ গছ কি ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া আপোনালোকে দেখা পাইছে। এতিয়া বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আৰু মানে এই বিলটোতো মানে পুখুৰীটোত ডাঙৰ ডাঙৰ চৰাই তৰাই আহি কেনে পৰে। তোমাক দেখাই পাইছে, এতিয়া বোমা স্পীড ব্ৰেকাৰো আছে। এয়া আপোনালোকে দেখা পাইছে খেজুৰৰ গছ। শিলদি নাপাৰেও। তো গাইজ, আহি থাকোঁতে মানে খেজুৰৰ গছ আপোনালোকক দেখালোঁ, তাতে মানে পকা পকা খেজুৰ লাগি আছে। তো খাব মন গ'ল, তো পাৰিবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। আপোনাক দেখা পাইছে খেজুৰ পাৰিবলৈ গৈ আছোঁ বৰ্তমান। এই দেখা পাইছে পকা পকা খেজুৰ, আপোনালোক জুম কৰি দেখাই দিছোঁ। এই খেজুৰ এতিয়া কিহেদি পাৰিবা? শিলেদি। এই আপোনাক দেখা পাইছে মাৰিছে, এইম ভাল নহয়। এই ছেকেণ্ড, এই থাৰ্ড এটেম্প কৰিছে, 4th এটেম্প, 4-5টামান পৰিল। তো আপোনালোকে চাই থাকক, মানে যিটো আপোনালোকে বজাৰত পায় সেনেকুৱা খেজুৰ নহয়, সেইটো আপোনাৰ যিটো ডুবাইৰ খেজুৰ যে খাই যে মানুহখিনিয়ে যে আপোনালোকে দেখে যে এনেকুৱা। তো সেয়া খেজুৰে এয়া হয়, কিন্তু সেইটো আপোনাৰ প্ৰচেছ আছে হ'বলৈ। তো এইটো মানে যোনটো ফ্ৰেছ, মানে ডাইৰেক্ট গছৰ পৰা পাৰি খোৱা খেজুৰটো। তো আপোনালোক দেখাই আছোঁ, এই খেজুৰ বিচাৰি কেনে গৈছে। চাওঁ, তো আপোনালোকে দেখা পাইছে এই খেজুৰৰ কথা কৈ আছিলোঁ। তো মোক সি মানে দিব ভয় কৰিছে, কিজানি খাই পেলা বুলি কষ্টত 4বাৰ এটেম্পটত 3টা খেজুৰ আহিছে এইবাৰ। তো আপোনাৰ দেখা পাইছে এই খেজুৰ, এয়া ডাইৰেক্ট গছৰ পৰা পাৰি, তো আকৌ পাৰিব চেষ্টা কৰিছে। বাপৰে বাপ। তো দেখিছে খেজুৰ পাৰি আছোঁ আমি এতিয়া বৰ্তমান। তো দেখা পাইছে খেজুৰ শিল চিল মাৰি কিবাকৈ পাৰি কিনে আপোনালোকক দেখাবৰ কাৰণে এইবিলাক দেখা পাইছে কি ধুনীয়া পকি আছে খেজুৰ। পকাটো বাৰু মই নাখাওঁ। তো এয়া ডাইৰেক্ট ফ্ৰেছ খেজুৰ হয়, আপোনালোকক খাই কেনে এতিয়া দেখাই আছোঁ খেজুৰটো।
ডাইৰেক্ট অলপ মুচি ল'লে হ'ল মুচি কেনে মিঠা হা কেনেকুৱা টেষ্ট মই খোৱাই নাই ৰ'বা খাই চোৱাচোন এটা পৰঠা খাই কিনে খামো এটা খাই দিয়া অলপ দেৰিকৈ দেখা হৈছে পূৰা একদম মিঠা এটা সোৱাদ এটা আছে আৰু অলপ তামোলৰ নিচিনাও লাগি আছে যিহেতু গুটিটো আছে ভিতৰত তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব খেজুৰটো খাই কেনে আপোনালোকে এনেকুৱা গাঁৱলীয়া কিছুমান বস্তু মানে যিটো গছৰ পৰা পাৰি ডাইৰেক্ট খাব পাৰি তেনেকুৱা দিম তো আমাৰ এটা নতুন চেনেল এটা খুলিছে ক খ গ খা বুলি তাতে কিছুমান ফুড চেনেল আহিছে অলৰেডি এটা ভিডিঅ' আহিছে তো লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় কিছুমান মানে এনেকুৱা খোৱা বোৱা ক্লিপ কিছুমান দি থাকিম মানে চেলেঞ্জ হিচাপত তো আপোনালোক দেখাবলৈ যে কৈছিলোঁ যে পাইপৰ লাইনৰ সেয়া তাৰে কিছু অংশত কাম চলি আছে এইবিলাক দেখা পাইছে কিমান ডাঙৰ ডাঙৰ মেচিন আছে অলপ জুম কৰি দেখাইছোঁ এইবিলাক দেখা পাইছে বেলেগ ধৰণৰ মেচিন তো আগত আছে মেইন মানে যোনটো মানে মেইন মেচিন চেচিন বহাই কেনে কিবা গাটা চাটা খুন্দি কেনে কিবা বনাইছে পাইপ লাইন দেখা পাইছে এতিয়া আমি মেইন ৰাস্তাটো পাম ইফালৰ পৰা কুৰুৱাৰ পৰা আহিলে এইটো চাইডৰ পৰা আৰু ইফালে যাই কেনে আপোনাৰ বমন ফলি হয় নে কি বুলি যে কয় তেজপুৰ লাইনেদি মানে তেজপুৰ মানে ওলাব পাৰে আৰু মানে হাইৱেটো ওলাব পাৰে আৰু মঙলদৈ লাইন যাব পাৰে তো এই আপোনালোকক কৈ থকাৰ সেয়াই হ'ল কামটো আপোনালোক জুম কৰি দেখাই আছোঁ তো আপোনালোকে দেখা পাইছে কাম যে চলি আছিল তাতেই বৰ্তমান চলি আছে তাৰ পৰা দেখা পাইছে পাইপ লাইনটো এনেকৈ ওলাই ওলাই আহি আছে তো ঠিক আছে গাইজ চাই থাকক ভিডিঅ'টো আগলৈ ক'ত গৈ আছোঁ মানে বৰ্তমান আৰু ক'তো নাযাওঁ আৰু দেখা পাইছে ইয়াতে আৰু খেজুৰৰ গছ আছে এয়া খেজুৰৰ গছ সেইফালে আপোনালোক দেখাই আহিলোঁ খেজুৰ পাৰা দেখালোঁ খায়ো দেখালোঁ তো ভাল লাগিছে খাই কেনে ফ্ৰেছ ডাইৰেক্ট অলপ মুচি ল'লে হ'ল মুচি কেনে ডাইৰেক্ট সোমাই দিব পাৰে তো ঠিক আছে গাইজ চাই থাকক ব্লগটো চাই থাকক আৰু এইফালে দেখা পাইছে কিমান ধুনীয়া পথাৰ তো এই পাইপ লাইনবিলাক আপোনালোকে দেখা পাইছে ক'ত দেখা পোৱা নাই আশা এইয়া দেখা পাইছে পাইপ লাইনসমূহ এইবোৰ পাইপ লাইন আপোনাৰ বহুত দূৰ দূৰণিলৈকে যাব তো চাওঁ কিমান দূৰ কিমান সোনকালে এইটো ব্যৱহাৰ কৰিব পাৰোঁ তো আপোনালোক কৈ থকা এই তাতে কামবিলাক চলি আছে তো গাইজ ভিডিঅ'টো তামোলবাৰীৰ পৰা সমাপ্ত কৰিবলৈ ওলাইছোঁ তো আপোনালোকে চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু যদি নতুন চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বাটনটো দবাই দিব যাতে নতুন নতুন নটিফিকেশ্যনবিলাক আপোনালোকৰ মোবাইলত আহি গ'লে ক্লিক কৰি চাব লাগে ঋতিক বৰা আহি যাব আপোনাৰ মোবাইলত চাব তো ঠিক আছে গাইজ আজিলৈ আহিছোঁ বাই বাই Even if things never go back to what we were,